19টা যেটো ভিসিডিসি আছে ইয়াৰ ভিতৰত 20% ভিসিডিসি অফিস আছে বাকিখিনি অফিসটো আমি অহা 5 বছৰত প্ৰত্যেকটো ভিসিডিসিক আমি অফিস সেটআপ কৰিব বিচাৰিছো আৰু এই অফিস যেটো আছে এটো বিটিআৰ গভৰ্ণমেণ্ট আৰু আমাৰ ভিসিডিসিৰ লগত ডাইৰেক্ট ইন্টাৰনেট কানেকশন হ'ব ভিসিডিসি কি কৰি আছে গভৰ্ণমেণ্টৰ পিছত হিচাপ ওলালো কিমান মানুহ ঘৰ পাইছে কিমান ঘৰ পোৱা নাই কাৰণে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ যিবিলাক টকা আছে এটা টাকাও হেৰফেৰ কৰিব নোৱাৰিব আমি এটো ষ্ট্ৰিক কৰি দিছো কোনোবা ইয়াতে চাকৰি কৰিব মন আছে কৰিব মন নাই ই গুচি যাব কিন্তু দুখীয়া গৰীব মানুহৰ কোনো আঁচনি আত্মসাৎ কৰিব নোৱাৰিব সোশ্যাল ওয়েলফেয়াৰ ডিপাৰ্টমেণ্টতো আমি ভাল আঁচনি লৈছো এই গোটেইখিনি কাম কৰিবলৈ নতুন চৰকাৰখনে আগবাঢ়ি আহিছো 17 বছৰত ৰাইজে আজিৰ এই সভাত উপস্থিত থকা আমাৰ ঢেকিয়াজুলিৰ ভাৰতীয় জনতা পাৰ্টিৰ MLA মানগানাং অশোক সিংহাল ডাঙৰীয়া আমাৰ লগত উপস্থিত থকা আপোনালোকৰ সকলোৰে মৰমৰ আদৰত আমাৰ বিটিআৰৰ নৱনিযুক্ত এক্সিকিউটিভ মেম্বাৰ গৌতম দাস ডাঙৰীয়া মঞ্চত উপস্থিত থকা অসমৰ এগৰাকী বিশিষ্ট শিল্পী বিশিষ্ট ছিংগাৰ বিদ্যাসাগৰ ডাঙৰীয়া সকলোৰে আদৰৰ বসন্ত স্বৰ্গীয়াৰী ডাঙৰীয়া মঞ্চত উপবিষ্ট বজালী ডিষ্ট্ৰিক্ট কমিটিৰ নহয় ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদ দল আৰু UPPL আৰু লগতে বাকী মিত্ৰ দলৰ লগত ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত নিশ্চিত ৰূপত আমি একতা সিট আমি জিতিম আৰু অসমৰ ৰাইজে আমাক আশীৰ্বাদ দিব আৰু আমি আগন্তুক দিনত আমাৰ যি সপোন আছে আমি যিখিনি কাম কৰিবলগীয়া বাকী আছে সেইখিনি কাম কৰাৰ পিছত আমি ভাৰতবৰ্ষৰ ভিতৰত যাতে এখন সৰ্বশ্ৰেষ্ঠ ৰাজ্য যাতে পৰিগণিত কৰিব পাৰোঁ তাৰ কাৰণে সমূহ অসমবাসী ৰাইজৰে আমি আশীৰ্বাদ বিচাৰিছোঁ যিটো দেখাও নাই শুনাও নাই সেই কথাটোতো মই আৰু ক'ব নোৱাৰোঁ কথাটো গতিকে যদি দেখিলোহেঁতেন বা শুনিলোহেঁতেন মই প্ৰতিক্ৰিয়া দিলোহেঁতেন এইবোৰ বিষয়ে আমাৰ মাৰ্চ মাহত সিদ্ধান্ত হ'ব আমি এতিয়া কাম কৰি গৈ আছোঁ BJPও কাম কৰি আছে AGPও কাম কৰিছে UPPLও কৰি আছে আমি আগন্তুক দিনত মাৰ্চ মাহত দিল্লীত এই বিষয়ে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিম UDF কংগ্ৰেছৰ মিত্ৰতাই আমাক কোনো ধৰণৰ ক্ষতি কৰিব নোৱাৰে তেওঁলোকে 22ৰ পৰা 23খন ছিট পাব আৰু যিহেতু তেওঁলোকে আমি দেখিছোঁ মঙলদৈ সমষ্টিত UDF আৰু কংগ্ৰেছে মিত্ৰতা হৈ পেলাই ইলেকশ্যন খেলিছিলে UDFৰ কেণ্ডিডেট নাছিলে তাৰপিছত আমি 1.5 লাখ ভোটত আমি জিকিছোঁ মঙলদৈ লোকসভা শিলচৰত তেওঁলোকৰ কেণ্ডিডেট নাছিলে UDFৰ তাৰপিছতো আমি প্ৰায় 85,000 ভোটত জিকিছোঁ গতিকে আগন্তুক দিনত আমাৰ অসমত কোনো এটা বিধানসভা সমষ্টিত UDF আৰু কংগ্ৰেছে মিত্ৰতা কৰিলেও আমাৰ কাৰণে ভাৰতীয় জনতা পাৰ্টিৰ বা নেতৃত্ব আমাৰ মিত্ৰ দলসমূহৰ ক্ষতি নহয় কাৰণ কিয় যে আমাৰ যি সংখ্যালঘু সমাজ আছে সেই সংখ্যালঘু সমাজে আগন্তুক দিনত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি ধাৱমান হৈছে কাৰণ ডেকা ল'ৰাবিলাকৰ হাতত তেওঁলোকে বিবেকবান ভোট দিব হাতে হাতে কম্পিউটাৰ আছে মোবাইল আছে হোৱাটছএপ আছে তেওঁলোকে যি বিশ্বত কি ঘটনা ঘটি আছে সমগ্ৰ কথা গম পাই আছে আমাৰ যি ভাৰত চৰকাৰ বা অসম চৰকাৰৰ যিমানখিনি স্কিম আছে সেই স্কিমৰ সৰ্বাধিক লাভ পাইছে মাইনৰিটিসকলে গতিকে আগন্তুক দিনত মাইনৰিটি মানুহৰ ভোট চুইপ কৰিব যেনেকুৱাকৈ আমাৰ জনীয়া সমষ্টিত আগতে 4,000 ওপৰে ভোট পোৱা নাছিলোঁ বাই ইলেকশ্যনত 15,000 ভোট পালোঁ ক'ৰ পৰা পালোঁ মাইনৰিটিসকলে আমাক সহায় কৰিছে কৰিমগঞ্জ সমষ্টি আমি মাইনৰিটি মানুহৰ কাৰণে আমি জয়যুক্ত হ'বলৈ সক্ষম হৈছোঁ ঠিক তেনেকুৱা মাইনৰিটি সমাজ আগন্তুক দিনত কংগ্ৰেছ UDF ফলত নাথাকে কিন্তু বৰঞ্চ মাইনৰিটি সমাজ ভাৰতীয় জনতা পাৰ্টিৰ লগত থাকিব কাৰণ কিয় মোদী ডাঙৰীয়াই যি মন্ত্ৰ দিছে সবকে সাথ সবকে বিকাশ আৰু সবচে বিশ্বাস সেইটোৰ আধাৰত মাইনৰিটি সমাজো আমাৰ লগত থাকিব